खुलुमबाय स्टुडिय' दं आङो राकेश रामसियारि बे समाव मोनसे राजखान्थियारि खौरां नोंथांमोननि गेजेराव होनो नागिरदों जे जयन्त बसुमतारी बिथाङा जे गोख्रों बाथ्रा बुंनायखौ नुनो मोनदों बिथाङा बुंथिदों जे बे समाव हाग्रामा महिलारि दैदेननाय जे बिपिएफ राजखान्थि हान्जा बे बिपिएफ राजखान्थि हान्जाया लासै लासैनो लोरबां जालांगासिनो दं मानोना बे समाव बिथांमोननि गोबां गिदिर गिदिर दैदेनगिरिफोर बे दैदेनगिरिफोरा लासै लासैनो बिपिएफ नागारनानै बे समाव इउपिपिएल आरो बिजेपि आरो गुबुन गुबुन दोलोआव थांगासिनो दं मानोना बे समाव बिपिएफ नि जे दैदेनगिरिफोर गिदिर गिदिर दैदेनगिरिफोरा इउपिपिएल राजखान्थि हान्जायाव हाबफैगासिनो दं आरो बिपिएफ राजखान्थि हान्जाया लासै लासै लासैनो बिथांमोना दुर्बल एबा लोरबां जालांबाय दं होननानै बाथ्रा बुंथिदों बिथां एमपि जयन्त बसुमतारी बिथाङा आरो बिथां जयन्त बसुमतारी बिथाङा बुंथिदों जे बे समाव हाग्रामा महिलारिनि जे आइथिङाव आगान होनो थाखाय हा गैला बा हाया गोमालांगासिनो दं होननानै बाथ्रा बुंथिदों बिथां जयन्त बसुमतारी बिथाङा बुंथिदों जे बे समाव हाग्रामा महिलारि बे हाग्रामा महिलारिनि जे आइथिङाव आगान होनो थाखाय हाया गोमालांगासिनो दं होननानै बाथ्रा बुंथिदों बिथां जयन्त बसुमतारी बिथाङा आरो इउपिपिएल राजखान्थि हान्जाया लासै लासैनो गोख्रोंनिफ्राय गोख्रों जागासिनो दं बे समाव फारफ्रोमबो बिथिंनिफ्राय इउपिपिएल राजखान्थि हान्जाया गोख्रोंनिफ्राय गोख्रोंसिन जागासिनो दं मानोना बिपिएफ राजखान्थि हान्जानि गिदिर गिदिर दैदेनगिरिफोरा बिपिएफ नागारबाय बिपिएफ नागारनाय लोगो लोगोनो बिथांमोना जोबोदनो मोनसे दुर्बल एबा लोरबां जालांबाय आरो बे समाव बेफोर दैदेनगिरिफोरा इउपिपिएल राजखान्थि हान्जाजों हाबफैदों आरो हाबफैनाय लोगो लोगोनो इउपिपिएल राजखान्थि हान्जाया बे समाव गोख्रोंनिफ्राय गोख्रों जागासिनो दं आरो फैबाय थानाय बिसायख'थि बे बिसायख'थियाव जेरैखि जाया गोख्रों राहाजों बा गोख्रोङै बाहागो लागोन आरो गोबां मासि मोनगोन होननानै बाथ्रा बुंथिदों बिथां जयन्त बसुमतारी बिथाङा আমি ইউপিপিএল হিসাবে আমার 40টা সমষ্টিত আমাৰ বুথ সন্মিলন আমি কৰি আছো বুথৰ আমাৰ কৰ্মকৰ্তাসকলক লগত লৈ আগন্তুক সেপ্টেম্বৰ মাহত হ'ব লগা নিৰ্বাচন পৰিষদীয় নিৰ্বাচন ইয়াৰ কাৰণে আমাৰ দলীয় কাম কাজটো আমি চলাই আছো তো ইয়াৰে এটা অংশ হিচাপে আজি আমি ইয়াত ফেৰাবাৰীত আমি এই প্ৰগ্ৰামটো লৈছো যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত এই অঞ্চলৰ শান্তি সম্প্ৰীতি অটুট থাকিল এই মুহূৰ্তত যে আমাৰ জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস আস্থা এইখিনি আজি নিশ্চয়কৈ আহিছে তাৰ কাৰণে আজি 26টা জনগোষ্ঠীৰ 35 লক্ষ জনসাধাৰণ আজি একত্ৰিত হৈ আগন্তুক নিৰ্বাচন নিশ্চয়কৈ ইউপিপিএল দলৰ প্ৰতি নিশ্চয় তেওঁলোকক সঁহাৰি জনাব তাৰ কাৰণে আমি কাম কৰি আছো এইখিনি নিশ্চয়কৈ আমি পাবলৈ সক্ষম হ'ম যেহেতু দেখিছো ইয়াতে বৰ্তমান এমচিএল হিচাপে বিজেপিৰ প্ৰাৰ্থী আছে আকৌ ইফালে প্ৰাক্তন ইএম লমচম ডিমাৰ বিপিএফৰ পৰা আছে তেখেতসকলৰ যথেষ্ট পৰিচয় চাওক বিপিএফ হিচাপে যদি আমি চাব যাওঁ তো আজিৰ তাৰিখত বিপিএফৰ বছা বছা নেতাবোৰ কোনোবা হয়তো বিজেপিত গ'ল কোনোবা হয়তো আমাৰ ইউপিপিলৈ আহি গ'ল তো দেখা যায় যে আজিৰ তাৰিখত বিপিএফ তেওঁলোকে একেবাৰে দুৰ্বল স্থিতিত আছে তেওঁলোকৰ ভৰিৰ তলৰ মাটি নোহোৱাত এনে উপক্ৰম হৈছে সেইকাৰণে তেখেতসকলক আগন্তুক নিৰ্বাচনত তেখেতক কিবা এটা ভাল ফলাফল দেখাব পাৰিব আমি সেইটো দেখা নাই আৰু আনফালেদি আমাৰ দল হিচাপে আমাৰ মিত্ৰজোঁট হিচাপে আমি আছোঁ কিন্তু মিত্ৰজোঁট হিচাপে তেখেতসকলেও কাম কৰি আছে আমিও কৰি আছোঁ আগন্তুক নিৰ্বাচনৰ সময়ত কি হয় সেইটো পিছত মানে দেখা যাব কিন্তু আমাৰ দলীয় যিখিনি স্থিতি সেইখিনি আমি কাম কাজটো আমি কৰি আছোঁ আৰু আমাৰ বিশ্বাস যে যাৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ সভাপতি তথা বিটিআৰ প্ৰধানৰ নেতৃত্বত এই অঞ্চলত আজি 35 লক্ষ জনসাধাৰণে এটা আস্থা আৰু বিশ্বাস নিশ্চয়কৈ ৰাখিছে কাৰণ আমি নিৰাপত্তা দিব পাৰিছোঁ জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তা কিন্তু যোৱা সময়ত 17টা বছৰৰ সেই নিৰাপত্তা মানুহে মানে ভাবিবই পৰা নাছিল তেওঁলোকে শান্তি যে ঘূৰি আহিব সেইটো হয়তো সপোনতো হবা নাছিলে কিন্তু সেইখিনি আজি আমি ইয়াত দেখা যায় এটা সময় আছে আৰ্মি আছিল ইয়াত অপাৰেশ্যন চলিছিলে আজি সেই বস্তুটো গোটেই নাইকিয়া হৈ গ'ল আজি সবেই এটা আস্থা এটা বিশ্বাস আজি তেওঁলোকে ভাবিব পাৰিছে সেইকাৰণে ইয়াত মানে শান্তিৰ লগতে নিৰাপত্তা
আৰু ঐক্য সংহতি নিশ্চয়কৈ বজাই ৰাখিব পাৰিছোঁ আৰু সেয়ে আমাৰ আগন্তুক নিৰ্বাচনত সহায় কৰিব এইটো আমাৰ ধাৰণা স্থানীয় ব্যক্তিসকলৰ এইটোৰ লগত কোনো কনচাৰ্ণ নহয় কাৰণ তেওঁলোকক যেনেকৈ যোৱা ৭৫টা বছৰ তেওঁলোকে মাটি নিজৰ নামত পোৱা নাছিলে আৰু BPF যোৱা মানে ১৭টা বছৰ তেওঁলোকক ১ বিঘা এগেঞ্চিও মাটি দিয়া নাছিলে কিন্তু আজি তাত যদি পিকচাৰটো যদি ওচৰত যাইখিনি আপুনি চাই তো তাত কিছুমান ভূ মাফিয়া বুলি ক'ব লাগিব যে ফৰেষ্ট অঞ্চলটো তেওঁলোকে অধিগ্ৰহণ কৰি ৰাখিছে এই কিছুমান তেনেকুৱা ব্যক্তিসকলে নিজৰ মাটিটো যে যাব তাৰ কাৰণে তেওঁলোকে আৰু তাত দেখা আপোনালোকে গ'লে মানে দেখা পাব যে ফৰেষ্টৰ মাটিটো বহুত ডাঙৰকৈ মানে চাহ বাগান কৰি লৈছে কোনো চৰকাৰী অনুজ্ঞাপত্ৰ তেওঁলোকৰ নাই আৰু তেওঁলোকে আজি সেইটো নিজৰ মানে এইটো অনৈতিকভাৱে তেওঁলোকে বেআইনীভাৱে যে মাটিটো দখল কৰিছে সেই মাটিটো যে যাব তাৰ কাৰণে উচুটনি দি বাহিৰৰ কিছুমান ব্যক্তিসকলে গৈ সেইটো কৰিছে কিন্তু তাত স্থানীয় ব্যক্তিসকলে এদিনাখন বহুকেইটা হাজাৰ মানুহক মানে মাটিৰ পাট্টা দিয়া হ'ল তাৰ কাৰণে তেওঁলোকে সেইটোত কোনো নাই কাৰণ ইয়াত যি ইণ্ডাষ্ট্ৰি আহিব বিচাৰিছে সেই ইণ্ডাষ্ট্ৰি কমচে কম ৮,০০০ মানুহে ডাইৰেক্ট ইনডাইৰেক্ট তাত ইনভলভ হ'ব পাৰিব আৰু ই আমাৰ অঞ্চলটো ডেভেলপ হ'বলৈ হ'লে তেনেকুৱা ইণ্ডাষ্ট্ৰি ফেক্টৰী নিশ্চয়কৈ আমাক লাগিব তো এইখিনি যিমান দূৰ মানুহে বুজি উঠিব সিমান দূৰ চবৰে বাদে মংগল হ'ব আনফালে আমি দেখিছোঁ যিহেতু MCLA তাত মুনমুন ব্ৰহ্ম আছে তেখেতে চিফ প্ৰিন্সিপাললৈ এখন লেটাৰ লিখিছে য'ত মানে আদানী গ্ৰুপক মানে মাটি দিয়াৰ ব্যৱস্থা কৰে সেই কি চাওক মুনমুন বাইদেউ তেখেতে জনপ্ৰতিনিধি হয় কিন্তু আপোনালোকে ৰেকৰ্ডত আছে অন ৰেকৰ্ড যে পাব্লিকত তেখেতে থুৱাইছিলে তো তেনেকুৱা এজন ব্যক্তিয়ে কেতিয়া পাব্লিকৰ ওচৰত গৈ মানে কান্দে কেতিয়া মানুহক পাব্লিকক মানে ভৰিৰে মোহাৰে বা থু পেলাই দিয়ে এই কথাটো আমি চবেই জানো এইকাৰণে মুনমুন বাইদেউ ডাঙৰীয়ানীয়ে যে তাত MCLA হৈ একো যে কাম কৰিব পৰা নাই আৰু সেইটো এটা গইনা লৈ এতিয়া মানে কাৰোবাৰ পিঠিত উঠি আগন্তুক নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে সেইটোৱে প্ৰমাণ কৰে